Good morning everyone. এতিয়া ৰাতিপুৱাৰ কেইটা বাজিল? 6টা। 6টা বাজিল আৰু মই আজি 6টাতে উঠিছো। টোপনি লাগি আছে আৰু কি কৰিম, উঠিবতো লাগিবই। খিৰিকীখনো খুলিব আছে দেই। খিৰিকী খুলিব লাগিব। গৰম বহুত ৰ'দ দিছে আজি। যিহেতু লগৰ কাম লগতে কৰিব লাগে, বিছনাখন পাৰি দিওঁ। বাপৰে মই চুলিখিনি বান্ধি ললো। মস্ত গৰম আজি, বা দেখিছে ইমান ৰ'দ দিছে। মুখ ধুই আহি গলো মই। সেইটো মোৰ বা তোক মই ঢাকি দিব লাগিব। গৰম ভাত, কাৰণ তাই অফিচ যাব সেইকাৰণে খাই আছে। খাব লাগে ৰাতিপুৱা ফাৰ্ষ্ট পানী খাব লাগে। পানী মেইন। এতিয়া লাল চাহ বনাওঁ অকণমান। লাল চাহ খাম মোৰ কাৰণে। অলপ লাল চাহ বনাওঁ দেই। ক'ত গ'লে? লাইটাৰটো বিচাৰি পোৱা নাছিল। ৰ'ব মই দেখাই আছোঁ আপোনালোকক মই কেনেকৈ চাহ বনাওঁ। পানী দিছোঁ অকণমান। চাহ আৰু কোনে বনাব নাজানে, চবেই বনাব জানে। আদা দি দিছোঁ কেইটামান। আদা দিব লাগে ন। বাপৰে মই চাহ বনোৱা শিকাই আছোঁ, চাহ বনোৱা যেন কোনো নাজানে একেবাৰে। চাবুচ অলপমান চাহ খোৱা হৈ গ'ল আৰু এতিয়া মই গা ধুবলৈ যাওঁ। বহুত গৰম লাগিছে বহুত। মই গা ধুই আহিলোঁ। গা ধুই আহি মই এইফালে একবাৰ চাই দি। আমাৰ মায়ে মাছ ভাজি আছে, সৰু মাছ। লকডাউনত সৰু সৰু মাছ খাই আছোঁ আৰু পুৰিয়ে গ'ল মাছখিনি। মাছ ভাজা হ'ল। এতিয়া আমি ঢেকীয়া শাক ভাজি আছোঁ আৰু আজি আমি পুৰা একদম গাঁৱলীয়া খানা খাম। চাই থাকিব ভিডিঅ'টো। আৰু এইটো হ'ল কলপাতত দিছোঁ সৰু মাছ। এয়া বায়ে খুলি আছে, চাব আপোনালোকে। খাবলৈ বহুত টেষ্টি। অ' মা, ইয়াতে কি দিছ তই? ইয়াতে আছে মাছ, জলকীয়া, কেইটামান নহৰু আৰু অলপ খাৰ দি দিয়া হৈছে। এতিয়া এইখিনি পিটিকি কিনে খাবহে লাগে আৰু দেই। এয়া অকণমান নিমখ দিছোঁ আৰু কেঁচা তেল অকণমান দিম। খাবহে লাগে আৰু আজি মানে এতিয়া আৰু এতিয়া মই ভাত খাম। এয়া ডাইনিং টেবুলত ভাত লৈ গৈছে মায়ে। এই খোৱাটো নেদেখাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি থ'ব। তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে দেখি